প্রশাসন পুলিশ প্রশাসন কিবা আছে তেতিয়াহলে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক এই বাসুদেৱ কলিতা নামৰ এই যুৱকজনক। সামাজিক মাধ্যমত তীব্ৰতাৰে ভাইৰেল হৈছে। তেখেতে মুকলিকৈ ৰবি শৰ্মা, যতীন বৰা, ভিক্টৰ দাস, গৰিমা শইকীয়া গাৰ্গ, মানস ৰবিনক হত্যা কৰিম বুলি মুকলি ভাবুকি বৰ্তমান সময়ত প্ৰদান কৰিছে। কেনেকৈ আইন ব্যৱস্থা এখন গণতান্ত্ৰিক দেশত, আইন ব্যৱস্থা থকা দেশত এনেকৈ মুকলিকৈ মানুহক হত্যাৰ ভাবুকি প্ৰদান কৰিব পাৰে। জুবিন দা যোৱা আমাৰ মাজৰ পৰা যোৱা আজি 8টা মাহ পাৰ হোৱা নাই, 1 বছৰ পাৰ হোৱা নাই, আজি এইদৰে মুকলিকৈ ভাবুকি দিব পাৰিছে। ফেক একাউণ্ট বুলি কথাটো তল নেপেলাব। এই কুলাংগাৰটোক যিমান পাৰে সোনকালে গ্ৰেপ্তাৰ কৰি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰক। ফেক একাউণ্টটো হ'ব পাৰে, এই ব্যক্তিজন ফেক নহয়। বাসুদেৱ কলিতা নামৰ নামধাৰী এই ব্যক্তিজন একাউণ্টটো ফেক হ'ব পাৰে, কিন্তু মানুহজনৰ অন্তৰালত, এই একাউণ্টৰ অন্তৰালত থকা মানুহজন কিন্তু ৰাইট। এই মানুহজনক বিচাৰি ওলোৱা দায়িত্ব পুলিচ প্ৰশাসনৰ। চাইবাৰ ক্ৰাইমৰ জৰিয়তে এই ব্যক্তিজনক যাতে চাইবাৰ চেলৰ জৰিয়তে এই ব্যক্তিজনক তাৎক্ষণিকভাৱে উলিয়াই কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰক আহ্বান জনাইছো। এইখন অসমত আইন প্ৰশাসন বুলি কিবা বস্তু আছেনে? ডিজিপি আছাম পুলিচ, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান মহোদয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সামাজিক মাধ্যমত এনেদৰে কেনেকৈ মুকলিকৈ কাৰোবাক হত্যাৰ ভাবুকি প্ৰদান কৰিব পাৰে? যদি অসমত আইন প্ৰশাসন বোলা কিবা বস্তু জীয়াই আছে তেতিয়াহ'লে এই যুৱকজনৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। ইতিমধ্যে সামাজিক মাধ্যমত বিভিন্নজনে মোলৈ প্ৰেৰণ কৰা এটা স্ক্ৰীনশ্বট, এই ব্যক্তিজনে ইয়াৰ পূৰ্বেও সামাজিক মাধ্যমত মই যেতিয়াই ভিডিঅ' প্ৰস্তুত কৰোঁ কমেণ্ট বক্সত আহি কমেণ্ট কৰে, অশালীন কমেণ্ট কৰে। আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে তেখেতে লিখিছে, বস্তু লিখিছে বাসুদেৱ কলিতা, নামটো হৈছে বাসুদেৱ কলিতা, আৰু তেখেতে লিখিছে, ঐ কংগ্ৰেছৰ দালালহত, আমি কোন জুবিনক চিনি নাপাওঁ, আমাৰ চৰকাৰ আমাক লাগে, যোনে যেনেকে মৰে মৰি থাক, দৰকাৰ হলে গৰিমাক এই পৃথিৱীৰ পৰা নাইকিয়া কৰি দিম, গৰিমা বৌক এই পৃথিৱীৰ পৰা নাইকিয়া কৰি দিম বুলি হুংকাৰ প্ৰদান কৰিছে। তহঁতে কি কৰিবি? এইবাৰ আমাৰ টাৰ্গেট ৰবি শৰ্মা, যতীন বৰা, মানস ৰবিন, ভিক্টৰ, গৰিমা শইকীয়া গাৰ্গ, এইকেইজনক নিষেধ কৰিলে আমি বিজেপি জীয়াই থাকিব পাৰিম। হিমন্ত মামা জিন্দাবাদ। এনেধৰণে সামাজিক মাধ্যমত আপোনাৰ নাম ব্যৱহাৰ কৰি এটা একাউণ্টৰ পৰা বৰ্তমান সময়ত পোষ্ট কৰিছে। এইটো লাগিলে ফেক একাউণ্টে হওক বা ৰিয়েল একাউণ্টে হওক, বহুতে কৈছে এইটো ফেক একাউণ্ট। একাউণ্টটো ফেক হ'ব পাৰে, যিজন মানুহে চলাই আছে সেই মানুহজন ৰিয়েল হয়। সেই মানুহজনে একাউণ্টে নিজে আপুনি এইবোৰ টাইপিং কৰি দিয়া নাই, এয়া সেই মানুহজনে লিখাৰ বাবেহে এই টাইপিং হৈছে। এয়া মুকলি ভাবুকি হয়। যদি অসমত আইন, পুলিচ প্ৰশাসন, কোৰ্ট কাছাৰী, ন্যায়, সাধাৰণ জনতাৰ জীৱনৰ প্ৰতি যদি কিবা আস্থা, বিশ্বাস, আইনৰ ওপৰত থাকিব লগা ভৰসা, এইসমূহ জীয়াই থাকিব লাগে, তেতিয়াহ'লে এই বাসুদেৱ কলিতা নামৰ এই একাউণ্টটো মই দেখুৱাইছো আপোনালোকৰ স্ক্ৰীনত, এই একাউণ্টৰ গৰাকী প্ৰফাইল লক কৰি থৈছে। বৰ্তমান সময়ত মই ইনভেষ্টিগেশ্যন কৰিছিলো, প্ৰফাইল লক কৰি ৰাখিছে বাসুদেৱ কলিতা নামৰ যুৱকজনে। আমি অনুৰোধ জনাইছো অসমৰ সদ্য পদত্যাগী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে ডিজিপি জি.পি. সিং, এই ব্যক্তিজনৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। কেনেকৈ মুকলিকৈ ৰবি শৰ্মা, মানস ৰবিন, যতীন বৰা, গৰিমা শইকীয়া গাৰ্গক হত্যা কৰিম বুলি ক'ব পাৰে? বৰ্তমান সময়ত আপোনালোকে কঠোৰতকৈ কঠোৰ এই যুৱকজনৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক তাৎক্ষণিকভাৱে। বৰ্তমানৰ সামাজিক মাধ্যমত এই ভিডিঅ'টো বৰ জোৰদাৰ গতিৰে স্ক্ৰীনশ্বটটো ভাইৰেল হৈছে। এই ব্যক্তিজনে য'তেই আপুনি প্ৰতিটো সামাজিক মাধ্যমৰ বহু পোষ্টত এনেকৈ গৈ এই কমেণ্টটোকে পেষ্ট কৰিছে। গতিকে ভাবক এই ব্যক্তিজনে কি উদ্দেশ্য প্ৰণোদিতভাৱে এই কামটো কৰি আছে। মুকলিকৈ মানুহক হত্যা কৰিম, মাৰিম, কাটিম, এনেধৰণৰ কথাবোৰ ক'ব পাৰে। আমি আহ্বান জনাইছো অতি শীঘ্ৰে যুৱকজনক কৰায়ত্ব কৰক, গ্ৰেপ্তাৰ কৰক। বাসুদেৱ কলিতা কংগ্ৰেছৰ দালালত বুলি বিজেপিৰ নাম লৈ, হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ এইদৰে পোষ্ট কৰিছে।
এইটো ফেক একাউণ্ট নে ৰিয়েল একাউণ্ট তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছো।